कभी खुशी कभी गम ऑनलाइन से भी काम महीना हाना 200 বাইদেউ বাইদেউ পালে 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 ভাল লাগিলে ল'ব বাইদেউ ভাল লাগিলে ল'ব হেল্ল' এভৰিৱান কি খবৰ সকলোৰে থাম্বনেইল আৰু টাইটেল চাইটো গম পাইছেই মই আজি ক'ত আছো লগতে ভিডিঅ'টোৰ প্ৰথমতে যে এড কৰি দিছো কথাখিনি সেইখিনি শুনিওতো চাগে গম পাইছে মই আজি ক'ত আছো হয় আজি মই আছো গুৱাহাটীৰ ফেন্সি বজাৰত আৰু এতিয়া এয়া লাখ টকীয়াত কৰি আছো অলপ বজাৰ তো ভাবিছো আজি গুৱাহাটী ফেন্সি বজাৰত কি কিনো কৰো কি কিনো সকলোখিনি আপোনালোকক দেখাম বুলি তো বলক ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ কি লৈছা এয়া দেখো দাদাৰ দোকানৰ পৰা লৈছো এয়া চিচাৰ বস্তু কি কৰিলে বাদু কচোন আৰু দুটা মই ৰাখি কৰি মানে ছটা দি দিম অ মা পাইছো একদম মই লেছ দিব মোৰ নাম কৈ পেলাই আহিবা একেবাৰে কমাই দিম আৰু কমা নকবা 300 টকা আৰু মই ললো এয়া দাদাৰ দোকানত একদম ভেৰাইটি বস্তু পাবা দেই এইবোৰ দেখিছানে এইবোৰ কেনেকৈ ফেন্সি বজাৰৰ ফাৰ্ষ্ট বজাৰ দেখাই দিয়া লাখ টকীয়া বা অলপ কিবা কিবি বজাৰ কৰিলোঁ কৰি পেলাই এতিয়া আহিলোঁ ফেন্সিলে ফেন্সিত দেখিছেনে এয়া ভেৰাইটিজ আপোনালোকে এইবোৰ কাপোৰ পাব কম দামতো আছে আৰু মানে বেছিভাগ কম দামৰ 100ৰ পৰা মানে ষ্টাৰ্ট হৈ যায় আৰু 200 300 350 তেনেকুৱা কাপোৰ আৰু মানে ইয়াত কি এটা মই দেখিলোঁ গম পাইনে মানে ছিজন ৱাইজ ইয়াত কাপোৰবোৰ বেছিকৈ পোৱা যায় মানে আপোনাৰ আমি যিহেতু ঠাণ্ডা দিনত গৈ আছিলোঁ ন জানুৱাৰী প্ৰথম উইকতে আমি গৈছিলোঁ যিহেতু এতিয়া আমি মানে ঠাণ্ডা দিনত পিন্ধা কাপোৰবোৰ ইয়াত বেছিকৈ পাইছোঁ মানে তথাপি ছালৱাৰ কুৰ্তি চুৰ্তি এইবোৰো নথকা নহয় তথাপি মানে বেছি কালেকশ্যন উইণ্টাৰ কালেকশ্যন ইয়াত বেছিকৈ দেখা পাইছিলোঁ আৰু দামবোৰতো একেবাৰে ৰিজনেবলে সকলোৱে জানেই চাগে আৰু ইয়াত দাদাসকলে যি চিঞৰে আপোনালোকে দাম একদম শুনিয়ে যাব তো চাই থাকক ভিডিঅ'টো শেষলৈকে অলপ স্কিপ নকৰিব আৰু শেষত মই যে ভিডিঅ'ৰ থাম্বনেইলত লগাই দিছিলোঁ যে 10,000 টকীয়া এখন শাৰী ল'লোঁ কি শাৰী ল'লোঁ সেইটো আপোনালোকে দেখা পাব চ' ভিডিঅ'টো অলপো স্কিপ নকৰিব শেষলৈকে ভিডিঅ'টো চাই থাকক শেষত মই দেখাম আপোনালোকক মই কেনেকুৱা এখন শাৰী কিনিলোঁ 500 মান 300 টাকাত লগাইছো আহক মানডে পর আহক 300 টাকা নাহিব এইটো ল'লে তোমাৰ 450 कभी खुशी कभी गम ऑनलाइन से भी काम महीना हाना 200 তাৰপিছত আহিলোঁ এইফালে ইয়েৰিংছ ব্ৰেচলেট এইবোৰ চাবলৈ ক্লাচাৰ এইবোৰ চাবলৈ ছোৱালী মানুহ যেতিয়া এইবোৰটোতো পগলা আৰু নহয় জানো কিন্তু চবতে এইবোৰত মই মানে দাম একেই পালোঁ একো ডিফাৰেঞ্চ নাপালোঁ তেনেকুৱা তো আগলৈ চাওঁচোন বলক হয় নেকি কি কি ল'লা চাওঁ বেগটো এটা গাড়ী দি পঠিয়ালা তো ফেন্সিত আমাৰ অলমষ্ট বজাৰ কৰা হৈয়ে গৈছিলে এটা বেগ মই ভাইটি আৰু ভণ্টিহঁতৰ হাতত দি পঠিয়ালোঁ তাৰপিছত মোৰ অলপ এখন ভাল শাৰী ল'বলৈ আছিলে সেইবুলি ভাবি অলপ ভাল দোকান কেইখনমানলৈ আহিলোঁ প্ৰথমতে এইখনত চালোঁ এইখনত মোৰ ইমান ভাল মানে খাচ তেনেকুৱা নালাগিলে ইয়াত লেহেংগাৰহে ভেৰাইটিজ কালেকশ্যন আছে আৰু তাৰপিছত গ'লোঁ মই দুলহানত কেনেকুৱা শাৰী ল'লোঁ কি নাই সকলোখিনি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক
দুলহানত আহি বহুতখিনি শাৰী চালোঁ আৰু কেইবাখনো শাৰী ট্ৰাইও কৰিলোঁ। প্ৰথমতে ষ্ট'ন ৱৰ্ক কৰা শাৰীবোৰ ট্ৰাই কৰি চাইছিলোঁ। 5-6খনমান শাৰী ট্ৰাই কৰি চালোঁ, বহুতকেইখন শাৰী চালোঁ, কিন্তু তাৰপিছত ভাবিলোঁ যে ষ্ট'ন ৱৰ্কৰ কাম কৰা শাৰী বহুত পিন্ধিছোঁ আৰু মাও ক'লে যে অলপ ডিফাৰেণ্ট কিবা এখন শাৰী লওঁ, অকণমান ট্ৰেডিশ্যনেল কিবা এটা লওঁ বুলি ভাবিলোঁ। তাৰপিছত ভাবিলোঁ যে বানাৰসী চাওঁ। প্ৰথমতে এনেদৰে দেখিছেনে ষ্ট'ন ৱৰ্কৰ কাম কৰা শাৰীবোৰ চাইছিলোঁ, বিৰাটেই ভাল লাগিছিলে, এইবোৰো বিৰাটেই ধুনীয়া আছিলে। কিন্তু তথাপি ভাবিছিলোঁ যে অকণমান ট্ৰেডিশ্যনেল কিবা এটা ট্ৰাই কৰোঁ মানে। আৰু সকলোৱে জানেই চাগে দুলহানত বিৰাটেই ধুনীয়া কালেকশ্যন অফ শাৰী পায় মানে। তাৰপিছত এয়া দেখিছেনে বানাৰসীও এনেদৰে 3-4খনমান ট্ৰাই কৰিলোঁ, ইয়াৰে এখন ভাল লাগিলে আৰু সেইবাবে মানে বানাৰসী এখনকৈ লোৱাৰ ডিচিশ্যন ল'লোঁ। অলপ ট্ৰেডিশ্যনেলো হৈ যাব, বানাৰসী মই তেনেকৈ পিন্ধাও নাছিলোঁ, সেইবাবে ভাবিলোঁ যে বানাৰসী এখনকৈ লওঁ। আপোনালোকৰ বাৰু কোনখন ভাল লাগিছেনে লাগিছে কমেণ্টত জনাবচোন, ব্লুখন নে ৰেডখন কমেণ্টত জনাব, মোৰ ভাল লাগিব। 25 জিপে কৰোঁ, লৈ ল'লোঁ দুলহানৰ পৰা শাৰী আৰু ৰিচিপশ্যনৰ কাৰণে। তো এতিয়া পে'মেণ্টটো হৈ গ'ল আৰু লৈ ল'লোঁ ফাইনেলি মোৰ একদম পচন্দৰ শাৰী এখন। দুলহানত বিৰাটেই ধুনীয়া ধুনীয়া কালেকশ্যনৰ শাৰী পায়। আপোনালোকৰ যদি শাৰী কিনিব থাকে ইয়ালৈ আহিব পাৰে। আৰু বাৰু ভাল শাৰী ক'ত পায় আপোনালোকে জানিলে মোক কমেণ্টত জনাবচোন। ময়ো 2-3খনত সোমাইছিলোঁ, তাত কিন্তু লেহেংগাৰ কালেকশ্যনহে মই বিৰাট ধুনীয়া দেখিলোঁ। তো দুলহানত আগতেও কিনিছোঁ যিহেতু, সেইবাবে ভাবিলোঁ ইয়ালৈকে আহোঁ বুলি। তো দুলহানত বজাৰ হৈ গ'ল, তাৰপিছত আমি ওলাই গ'লোঁ দুলহানৰ পৰা আৰু অলপ কিবা কিবি ফেঞ্চিত আৰু ল'বলৈ আছিলে, সেয়া লৈ পেলাই এতিয়া যাম হোটেললৈ। তো এতিয়া ফেঞ্চিত বজাৰ কৰি হৈ গ'ল, নিজৰ শাৰীও কিনিলোঁ। তো ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, কেনে পালে মোক কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায় আৰু চাব পাৰে। তো ফেঞ্চিত কি কি কিনিলোঁ তাৰ ওপৰতো এটা ভিডিঅ' দিম, আৰু যদি আপোনালোকে কমেণ্ট কৰে তেতিয়াহে দিম। তো আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ।